গুড মৰ্ণিং। এয়া মোৰ ল'ৰা আৰু তাৰ গাঁৱৰে বন্ধু, একেবাৰে নলেবলৈ লগা বন্ধু অংকিত। আজি দুয়োটাৰে স্কুলীয়া জীৱনৰ প্ৰথমটো পৰীক্ষা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা দুয়োৰে যাতে এই প্ৰথম পৰীক্ষাটো ভালেই হওক, তেওঁ ভগৱানে যাতে দুয়োটাৰে ওপৰত আশীৰ্বাদ কৰে, মংগল কৰে, তাকে আৰু আশা কৰোঁ এই প্ৰথম পৰীক্ষাৰ পৰা একেবাৰে জীৱনৰ অন্তিমটো পৰীক্ষা যাতে দুয়োৰে ভাল হয়, তাকে আশা কৰোঁ। ইমান জনা হোৱা নাই, তথাপিতো যিখিনি বুজাইছোঁ শিকাইছোঁ বয়স অনুপাতে জনা হৈছে বাৰু, আৰু বিশ্বাস হৈছে দুয়োটাৰে পৰীক্ষা ভাল হ'ব। সেয়াই আৰু কি কৰে নাজানো। আৰু ৰাস্তাৰে আহোঁতে বাৰু দুয়োকে কিবা কিবি ঘূৰি আছোঁ, কিজানিবা পাহৰিয়ে যায়। আমাৰ মাকবিলাকৰো চিন্তা, কিজানিবা পাহৰিয়ে যায়, কিজানিবা ভুলেই কৰে। সেয়াই আৰু সকলোবোৰ মাকৰে সেইটো চিন্তা। আৰু পৰীক্ষা আশ্চৰ্য কোৱা হিচাপত দুয়োটাৰে ভালেই হৈছে, আৰু কিন্তু ৰিজাল্টত ক'ম বাৰু কি হয় কি নহয়। আজি আচলতে অসমীয়া আছিল আৰু অহাকালি আছে গণিত। এয়া পৰীক্ষা শেষৰ পিছত দুয়োটাৰে অৱশ্যে গৰমত মই এনেকৈ খুলি দিওঁ। যাওঁতে অংকিতৰ দেউতাৰ লগত আমি গোটেইকেইটা যাওঁ, আৰু আহোঁতে মোৰ লগত একেলগে দুয়োটা আহে।